নমস্কাৰ বন্ধু-বান্ধৱীসকল, নাইন হেল্থ কেয়াৰ টিপছ আছামিজ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আলোচনাৰ বিষয় হৈছে এয়াৰপতৰ ঔষধি গুণ আৰু ইয়াৰ ব্যৱহাৰৰ বিষয়ে। প্ৰকৃতিয়ে আমাক এনেকুৱা কিছুমান ঔষধি গছ-গছনিৰ ওপৰত দিছে, তাক ব্যৱহাৰ কৰি আমি নিৰোগী হৈ থাকিব পাৰোঁ। তাৰ ভিতৰত হৈছে এয়াৰপতৰ গছ এজোপা মহা ঔষধি। এই ঔষধিজোপাৰ ডাল, পাত, শিপা, গুৰি আদিলৈকে এই ঔষধিৰ ওপৰত ব্যৱহাৰ কৰা হয়। এয়াৰপাতৰ গছৰ ঔষধি গুণ আৰু ইয়াৰ ব্যৱহাৰৰ বিষয়ে জানো আহক। চুলি খৰা বা টপা মানুহৰ বাবে ৰাতি খোৱাৰ আগত কেষ্টৰ অইলে মাথাত মালিচ কৰি শুব লাগে। এনেকৈ 30 দিন ব্যৱহাৰ কৰিব লাগে। 30 দিন ব্যৱহাৰ কৰিলে আপোনাৰ চুলি গুৰিবিলাক মজবুত হ'ব আৰু চুলি সোনকালে গজিব। লিভাৰ দুৰ্বল আৰু জণ্ডিছৰ বাবে 3খন এয়াৰপতৰ ৰস প্ৰতিদিনে ৰাতিপুৱা খালী পেটত খাব লাগে। এনেকৈ 15 দিন ব্যৱহাৰ কৰিলে আপুনি লিভাৰৰ সমস্যা ভাল হ'ব। স্তন কেঞ্চাৰ বা গাখীৰ কম লোৱা মহিলাসকলৰ বাবে কেষ্টৰ অইলে স্তনত মালিচ কৰিব লাগে। এয়াৰপাত এখন ছিঙি আনি কেষ্টৰ অইল লগাই টাৱাত গৰম কৰি আপোনাৰ স্তনত ৰাতি বান্ধিব লাগে, ৰাতিপুৱা খুলি দিব লাগে। গৰমটো আপুনি যিমান পৰিমাণে সহ্য কৰিব পাৰে সিমান পৰিমাণৰ ল'ব। এনেকৈ 7 দিন ব্যৱহাৰ কৰিব। এয়াৰপাত 3খন ল'ব, পানী 200 গ্ৰাম ল'ব। গৰম কৰি 50 গ্ৰাম হ'লে চাকনিয়ে চাকি স্তন কেঞ্চাৰ ৰোগীসকলে খাব লাগে। এনেকৈ 3 মাহ ব্যৱহাৰ কৰিলে আপুনি সুফল পাব। এই ঔষধটো মহিলাৰ মাহেকীয়া সমস্যাত পেট বিষ হোৱা সমস্যা থাকিলে এই ঔষধটো ব্যৱহাৰ কৰিব পাৰিব। এই সমস্যা থাকিলে আপুনি 30 দিন ব্যৱহাৰ কৰিব লাগিব। এপেণ্ডিক্স বা কনিক ডিচেণ্টৰীৰ বাবে ৰাতি খোৱাৰ আগত 1 গিলাচ গাখীৰত কেষ্টৰ অইল 2 চামুচ মিহলি কৰি 30 দিন খাব লাগে। এনেকৈ খালে আপুনি সুফল পাব। অণ্ডকোষৰ বিষ হ'লে এৰা গছৰ শিপা পিচি অণ্ডকোষত লেপ দিব লাগে। এনেকৈ 7 দিন লেপ দিলে আপোনাৰ অণ্ডকোষৰ বিষ ভাল হ'ব। পাইলছৰ ৰোগৰ বাবে এয়াৰপাতৰ ৰস 1 চামুচকৈ খাব লাগে আৰু মলদাৰত কেষ্টৰ অইলে লগাব লাগে। এনেকৈ 15-20 দিন লগালেই আপুনি সুফল পাব। কৃমি পেলু ডাঙৰ মানুহৰ বাবে এয়াৰপাতৰ ৰস 2 চামুচকৈ খাব। সৰু ল'ৰা-ছোৱালীৰ বাবে 1 চামুচৰ লগত সামান্য মৌজোল মিহলি কৰি খাবলৈ দিব। এনেকৈ 3 দিন ব্যৱহাৰ কৰিলে আপুনি সুফল পাব। কঁকাল বিষ বা হাত ভৰি বিষৰ বাবে কেষ্টৰ অইল বিষ হোৱা ঠাইত মালিচ কৰিব লাগে আৰু এয়াৰপাত এখন মিঠাতেল দি টাৱাত গৰম কৰি বিষ হোৱা ঠাইত কটন কাপোৰে বান্ধিব লাগে। এইটো ৰাতি ব্যৱহাৰ কৰিব আৰু ৰাতিপুৱা খুলি দিব। এনেকৈ 7 দিন ব্যৱহাৰ কৰিব। পেট বিষ বা কোষ্ঠকাঠিন্যৰ বাবে পেট বিষৰ বাবে এয়াৰপাতৰ ৰস 1 চামুচকৈ খাব লাগে। দিনে 2 বাৰকৈ খাব লাগে ভাত খোৱাৰ আগত। কোষ্ঠকাঠিন্যৰ বাবে এয়াৰপাতৰ ৰস 2 চামুচকৈ ভাত খোৱাৰ 1 ঘণ্টাৰ পিছত 7 দিন খাব লাগে। এনেকৈ খালে আপুনি সুফল পাব। অভাৰ ৱেট হৈ থকাসকলৰ বাবে যদি ৱেট কমাবলৈ বিচাৰে তেওঁলোকে এয়াৰপাতৰ শিপা 20 গ্ৰামত 400 গ্ৰাম পানী উতলাই 100 গ্ৰাম হ'লে 2 চামুচ কেষ্টৰ অইল মিহলি কৰি 30 দিন খাব লাগে। এনেকৈ খালে আপোনাৰ ৱেটটো কৰি চাব ৱেট কমিছে নে নাই। খৰ খজুৱতি বা এলাৰ্জিৰ বাবে এয়াৰপাতৰ ৰস লগাব আৰু কেষ্টৰ অইল লগাব। কেষ্টৰ অইল বনোৱাৰ নিয়ম: 8খন বা 10খন এয়াৰপাতৰ ৰস ল'ব। 50 গ্ৰাম নাৰিকল দি উতলাই অকণমান ৰংটো ক'লা হ'লে নমাই থৈ ঠাণ্ডা কৰি বটলত ভৰাই ল'ব। এইটো আপোনাৰ যিকোনো বিষতে ব্যৱহাৰ কৰিব পাৰিব। দাঁতৰ বিষ হ'লে কেষ্টৰ অইল 2 টোপালকৈ দাঁতত লগাব। বিষ ভাল নোহোৱালৈকে লগাব। শেষত আপোনালোকলৈ অনুৰোধ, যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। আজিলৈ ধন্যবাদ।